বন্ধুসকল, মই আজি আছোঁ গাড়ীৰ গুদামত। বাইক, স্কুটি সকলো ধৰণৰ গাড়ী। তো আহক আজি আপোনালোকক মই স্কুটি বাইক দেখুৱাওঁ। আৰু এয়া হণ্ডা শ্ব'ৰুমতে কাম কৰে আৰু মোকো মাতিছে গাড়ী আনিব লাগে শ্ব'ৰুমত। তো আমি গৈছোঁ 6জন, হণ্ডা শ্ব'ৰুমৰ 2জন মানুহ আৰু আমি 4জন। আৰু এয়া বিভিন্ন ধৰণৰ স্কুটি, এক্টিভা, ডিঅ' বাইক আছে। এইবোৰ বাইক ধুনীয়া ধুনীয়া একদম কালাৰ। আৰু এই দাদা হণ্ডা শ্ব'ৰুমতে কাম কৰে। তেওঁ গাড়ীবোৰ দেখা পাই মোক কৈ আছে গাড়ীবোৰ সকলো উঠাই দিওঁ নেকি, দেখিলে তাক কিনিব মন যায়, ল'ব মন যায়, এনেকৈ কৈ আছে মোক। ময়ো কৈ দিলোঁ লৈ গ'ল। তেখেতে কৈ আছে পইচা নাই, বৰ্তমান টকা নাই। তো এনেকৈ গল্প কৰি আছিলোঁ। আৰু আমি এই দাদাৰ লগতে আহিছিলোঁ হণ্ডা শ্ব'ৰুমৰ পৰা গাড়ী নিবৰ কাৰণে। তো তেখেতে বেটাৰী কানেকশ্যন দি আছে, বেটাৰী কানেকশ্যন দি আছে। তো এতিয়া আমি শ্ব'ৰুমৰ ফালে আগবাঢ়িছোঁ। শ্ব'ৰুমত যাম, গাড়ীবোৰ দিম। আৰু ইয়াতে আহিব আমাৰ সকলোৰে মৰমৰ জুবিন দা, বাটা শ্ব'ৰুম হ'ব উদ্বোধনী কৰিবলৈ। আৰু এইখন হৈছে হণ্ডা শ্ব'ৰুম। আজি ইয়াৰে স্কুটি আনিবলৈ গৈছিলোঁ। আহক আজি সন্ধিয়া জুবিন দাক চাম। আৰু এয়া হৈছে বাটা শ্ব'ৰুম। আমাৰ সকলোৰে মৰমৰ জুবিন দা শুভ উদ্বোধনী কৰিবলৈ আহিব। আৰু আপোনালোকেও আহক, নিজৰ মন পচন্দৰ চেণ্ডেল পচন্দ কৰক। আৰু এই ভাইটিয়ে কৈ আছে মই ভালকৈ ইউটিউবৰ বিষয়ে, ভিডিঅ'ৰ বিষয়ে কথা ক'ব নাজানো, গতিকে নিজৰ বুলি ভাবি সকলোৱে ক্ষমা কৰি দিব আৰু ভিডিঅ'বোৰ পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু মৃন্ময় ভাইটিক লগ পাইছিলোঁ। ভাইটিয়ে জুবিন দাৰ ছবি আঁকি আনিছে গামোচাত, ধুনীয়াকৈ জুবিন দাক দিব। জুবিন দা ধুনীয়াকৈ বনাই আনিছে।